guys, welcome back to my YouTube channel Simi Entertainment. Aru aji bahut dinor mora ta long video dim boli bhabisu aru mane video diba mone nasil to aji udibekon 2 dinia karjohosi hobo aji prothom karjohosi to tar karone eta vlog hoi jao aru ya ami mainu logot dutao jai asu dekha paisine na guys moi na janu aru etia ami goi asu olai meli etia আবেলি টাইমতে যাই আছো তো গাইস আমাক দুটাকো কেনেকুৱা লাগিছে এটো মাইনো ভালকে চাই ল গাইস আমি এনেকে বুলি বুলি যাই আছো পাটগাঙত আছে মানে কাৰ্যসূচীটো আৰু আমি পাটগাঙক লাগি এনেকে বুলি যাম বেছি দূৰ নহয় অলপ মানে নে আমাৰ ওচৰতে হ'ব আৰু মিটিং আছে তাকে অনাবা যাই আছো আৰু কালি নাচন বাগন গায়ক মানে কালিয়ে চুপ হ'ব আৰু আজি জাস্ট এনে মিটিংখন হৈ যাব এনেকা হৈ আছে এই গাইস মোক কেনেকুৱা লাগিছে আজি খিনি মই ফাৰ্ষ্ট তো গাইস গৈ আছো আৰু এনেকে আৰু ইফালে এটো ৰাস্তা গাইস আমাৰ পৰিয়ালটো হওঁতে হওঁতে মানে বুঢ়ী যাংতে মানে অলপমান ডাঙৰে হ'ল আৰু তাত যাই কেনে আৰু বেছি ডাঙৰ হ'ব আমাৰ তিনিজনীয়া পৰিয়াল হৈ আছে আৰু তাতে যাই কেনে বেছি ডাঙৰ পৰিয়াল হ'ব আৰু তাতে গাইস পিঠা বনাব পিঠা খাম মানে পিঠা মেন দে মানে কালিয়ে ভাবি আছো পিঠা খাম বুলি কে আৰু মাইনি বলে সপনতে দেখি গাইস পিঠা মেন মানে ভ্লগ বনাই আছে এটা আমার মহিন্দ্র इसका पेजल खराब हो गया सेन खराब हो गया इसका মই হচ্ছে এখন না তো ডাঙৰ ভিডিও হেল্প করো ওই দু মাইনু ক্যামেরা তো মুছিছ না এনে ইনকে বনাই দিবা ইটো হিটিতে গাইস আমি এতিয়া বেটারি গাড়ীত যাই আছো এয়া পিছফালে চাও না কিমান মানুহ পিলপিলি হাইডি সুবিয়া হাইডি এয়া আমার তো ড্রাইভার দাদা আর ওই পালি পুরি যায় ছবি মই আগত উঠছো গাইস আৰু তাহাঁতৰ লগত কথা কবা নৰা মই মজাটো নাপাম মানে আৰু এতিয়া আমি ফটো উঠি মানে ইমান দেৰিকে আহিলো আৰু এতিয়া আমি যাই আছো খিনিকিন কাইছি নকো তো গাইস আমি বেটারি গাড়ী পৰে নুমি কিনে আৰু এইখিনি বুলি যাই আছো মানে পালি পুৰি কৰি দি আছো খোজকাঢ়ি কৰি যাই আছো হা গাইস এখন আৰু অলপমান এই জাম লাগছি মানে বহুত দিন হ'ল না ভিডিও বনোৱা নাই এইকেলে খাৰে খাও না যে খাবা নাই খাৰ খালি হে বেছি হয় খাৰ খালি হুত কি হে ওলাই না নলাই খাৰ খাওয়া জিবা ওলাই কিবা তো গাইস মানে বহুত দিন মই খাৰ খাই আছো কি জানি হেকেনে মৰে হৈ আছে জাম বান্ধি আছে মানে আমি বুলি যাই আছো মোৰ ইয়াতে আহা উদ্দেশ্যটো হ'ল পিঠা খাওয়া মোৰ মিটিং না মুতন হয় মানে সসত থাকিলি পিঠা মই এনজয় কৰিব কাৰণে আইছো দে তুমি এনজয় কৰবা মই মিটিং শুনিব আহিছো আৰু ফটো উঠিব আহিছো এখন দুখন মানে কি আৰু মই আপা সবাইছো কি বলা তুমি আৰু কো একবাৰ আৰু কো আপা সবাইছো अभी मजा आएगा ना भिड़ो oh my god মানে মাইনু সিঙ্গেল আছে কাবাক লাগে সিঙ্গেল প্রমিস এই বয়ফ্রেন্ড এটা গিছে এইটো মুৰে গিছ না এইটো মুৰে মই কম ফটো লাগে সো গাইস আমি ধেমালি কৰি অধিবেশনত আহি পালো আৰু আমি ফটো উঠি আহি থাকি এসা গাইস গেটটো আহিয়ে পালো ইহঁতে মানে ফটো উঠিয়ে আছে পুৰা গেটটো বাৰু একো খাস নহয় আৰু এই আছে ফটো উঠি আছে निमरासा कैसा हाल चाल है तेरा हाल चाल तो ठीक ही है कैसा लगा यहाँ आके बहुत अच्छा कब आई हो अभी तो गाइस আমি গেটৰ পৰে যাবাই পাৰা নাই মানে ফটোয়ে উঠি আছে আৰু ময়ো ফটো উঠিবা পৰা নাই আৰু ইফালে মিটিং আৰম্ভ হোৱা নাই এটা আমাৰ খন মজা অন্ধ যেন
ये सब क्या देखना पड़ रहा है अच्छा है मैं अंधा हूँ এটা আমার টপেন্ডা আৰম্ভ হোৱাই নাই আৰু তাতে বহুত মানুহ আছে আপোনালোককো দেখাম চিনাকি কৰাই দিম আৰু আমাৰ অধিৱেশনত মানে কোনে সভাপতি হয় কি নহয় চব গম পাই যাব মানে এইখন অধিৱেশনৰ উদ্দেশ্য হ'ল মানে পুৰাণ কমিটি ভাঙি আৰু নতুন কমিটি মানে গঠন হ'ব আৰু সেই কোনে হয় কি কোনে নহয় বাৰু পিছত দেখাই দিম আপোনালোকক আৰু এইখিনি আমি এনেকৈ আছোঁ আৰু আমি অলপ পিছত ভাত খাব যাম সেইফালে ভাত খুৱাই আছে এখন দলং বান্ধি দিছে যাওঁ গাইজ আৰু এইফালে তলত ধুনীয়া নিজৰা আছে এটা ধুনীয়া পৰিৱেশ সেইফালে ভাত খাব যাই আছে মানুহবিলাক এইখন হৈছে মঞ্চখন আৰু ইয়াতে ওপৰত এটা চাংঘৰ দিছে আৰু এটা আমাৰ ৰুবুল এটা আমাৰ সমৰদা এইফালে গাইজ 100 টকাত বেগ দি আছে আৰু এইফালে পুতুলা আছে কি ধুনীয়া ধুনীয়া আৰু এইফালে আমাক বোলে হেৰি সমৰদা কিবা কিনি দিয়ে ইফালে গাইছ আমাৰ সদস্য বাঢ়ি গেল আমাৰ শিকাইছে আৰু ইফালে গাইছ আমি মিটিঙৰ কাৰণে বুলি যাই আছো অলপমান আগত এইফালে এইটো ৰাস্তাই দি যাই আছো ক'ত বা হয় নাজানো মুঠতে যাই আছো আৰু গোটেইবিলাকে এইফালে আমাৰ গাঁও চবে গাইজ মানে এতে কি কৰে ভালকে নাযায় ফটো উঠিয়ে যাই থাকে এনেকে মানে লাহে লাহে যাই আছো আৰু এইফালে ফুল আছে ইমান দূৰক লাগিব যাব লাগে লিলু ভাই আজি ভ্লগ বনোৱা নাই নেকি নাই বনোৱা নাই কিয় ভ্লগ বনোৱা আজি মানে অলপ বিজি আছো তাৰ কাৰণে বনোৱা নাই আচ্ছা কালি পৰা বনাম আজি টাইম নহল কিবা কাম কৰি থাকোতে তাৰ মানে টাইম বিলাক গুচি গ'ল তাৰ টাইমে নাপালো তো তাৰ কাৰণে কালি বনাম আৰু এতিয়া একো নহয় বাৰু অধিৱেশনখন ভালকে চলি যাওক কাম কৰা কালি আৰু এনজয় হ'ব না গাইছ ধামাকা কালি ভাল লাগিব কালি একদম লিলু ভাই ভ্লগ বনাব আৰু পুৰা আৰু কালি অলপ এনজয় হ'ব ওকে আৰু এইফালে ধুনীয়াকে বেলাটো ওলাই আছে আৰু মানে আমি গোটেই ৰাস্তাটো ফটো উঠিয়ে আমি আহি পালো আৰু ইহঁতে বোলে ফটো উঠিলে মোৰ তাত একবাৰ হাই দিব লাগিব ये बड़ी अच्छी बात कही आप हाय हेलो नमस्कार ये हुई ना बात তো গাইছ ইহঁতক বোলে ফটো উঠাব লাগে মই আগতে ফটো উঠাই আৰু গাইছ ইফালে ফাইনেলি আমাৰ ইয়াতে বঢ়িয়াকে মিটিং হৈ আছে তো আমি আহি আছো ধুনীয়াকে আৰু আমাৰ ইফালে বাইদেউ কিবা কৈ দে হাই আৰু আমাৰ মানে অধিৱেশনৰ ইয়াতে মানে হেৰি মিটিং ষ্টাৰ্ট হৈ গৈছে তো মনে ইমান মানে চিয়ৰ কৰিব নোৱাৰো মই তো এতিয়া ধুনীয়াকে আহি পালোঁ গাড়ী চাড়ী পুৰা ফুল হৈ আছে ধুনীয়াকে আৰু মিটিং ইয়াতে হৈ আছে মানে তো অলপ পিছত মিটিং চিটিং হৈ যোৱাৰ পিছত কথা পাতিছোঁ হা উপসভাপতি নোমাল কুমাৰ ৰাভা ডাঙৰীয়া কামতবিলা ৰভাচাত্ৰম থাল অনাগত সময়ত বিভিন্ন কাৰ্যক্ষেত্ৰত বিভিন্ন অনুষ্ঠান পাতোতে সেইখন অনুষ্ঠানবিলাক ৰভাচাত্ৰম ঠাই পাৰস্পৰিক বুজাবুজিৰে ছয়গাঁও আঞ্চলিক গাইজ আমাৰ মিটিংখন মানে হওঁতে বহুত ৰাতিয়ে হ'ল আৰু আমি এতিয়াহে ঘৰ যাই আছোঁ একো কাপোৰ চাপোৰ আনা নাই আৰু মোক চাওঁ গাইজ একে আন্ধাৰ মুন্ধাৰ একো দেখা নাপোৱা দেচোন কেনাই অঞ্চল খাবলৈ ওলাইছোঁ মই মানে গাহৰি নাখাওঁ কিন্তু অঞ্চল খাম আজি মজা কেনে সৰু হৈছি নে নাই মজা আৰু এইফালে আমাৰ মাইনুহঁতে আৰু বহি গৈছে